নতুন চৰকাৰ বা পুৰণি চৰকাৰৰ পাৰ্থক্য থাকিব নালাগে। আমি সকলোৱে মানে নিজৰ ওপৰত সেল্ফ কনফিডেন্স থাকিব লাগে আৰু কি কয় যি বাৰু মানুহৰ মাজত আমাৰ কি ধৰণৰ ৰিলেশ্যনশ্বিপ আছে সেইখিনি সদায় বজাই ৰাখিব লাগে। কোনোবাই যদি ইয়াত ৰাজনীতিকভাৱে ইনভলভ হ'ব বিচাৰিছে, মই প্ৰথমে হুঁচিয়াৰ বাণী দিব বিচাৰিছোঁ, ইয়াৰ পৰা আঁতৰি থকাটো ভাল। কিয়নো অলপ আগতে আপোনালোকে PCCF ডাঙৰীয়াক সুধিছে, বান্দৰ, বাদলি, বগলী যি মানে আমাৰ খুব পুৰণি বন্ধু, তেওঁলোকে আজি মানুহ থকা স্থানত বসবাস কৰিব লৈছে, বা ইনহেবিটেণ্ট এটা এনিমেল হিচাপে তেওঁলোকে ইয়াত স্থান লৈছে। সেইটো কাৰণটো কিয় হৈছে আমি নিজে ষ্টাডি কৰিব লাগিব। আজি আমাৰ বিটিআৰ অঞ্চলত, বিশেষকৈ মই অসমৰ কথা বাদ দিছোঁ, বিটিআৰ পাৰ্টটো এনেকুৱা ফৰেষ্ট এৰিয়াটো ইনক্ৰচ হৈ গৈছে, আপুনি বাহিৰত গৈ পেলাই মানে কি কয় এটা বন ঔষধ আনিবলৈ ঠাই নোপোৱা হৈ গৈছেগৈ। সেইটো আমিহে দুখী। আজি মেন এলিমেণ্ট কনফ্লিক্ট, মানুহ বাদলিৰ কনফ্লিক্ট, মানুহ বগলীৰ কনফ্লিক্ট, বান্দৰৰ লগত কনফ্লিক্ট, সেইটো আমিহে সৃষ্টি কৰিছোঁ, যাক আমি মেন মেড ডিজাষ্টাৰ বুলি ক'ব বিচাৰোঁ। গতিকে আজিৰ আপোনালোকৰ মিডিয়াৰ থ্ৰুইদি সেইটোৱে জনাব বিচাৰিছোঁ, আমাৰ ফৰেষ্ট এগ হিচাপে যেনেকৈ কৰা যাব সেইটো কৰা হ'ব। ইনভেষ্টিগেশ্যন নিশ্চয়কৈ চলিছে আৰু ইনভেষ্টিগেশ্যনত কোনে দোষী তাক কিন্তু আমি পানিছমেণ্ট দিয়া হ'ব। আজি আপোনালোকে দেখিছে যে কালি এইটো সংবাদ মাধ্যমত দিছিলে বাতৰি দিয়াৰ লগে লগে মাননীয় মুখ্যমন্ত্ৰীয়ে বনমন্ত্ৰীক নিৰ্দেশ দিছিলে যে এইখিনি গোটেইখিনি তদন্ত কৰিব লাগে। আৰু প্ৰাথমিকভাৱে আমাৰ DFO ডাঙৰীয়া এটা এজাহাৰো তেওঁলোকৰ ফালৰ পৰা দিলে। আৰু কিন্তু আমাৰ যিটো বন্য প্ৰাণীৰ যিটো নিয়মাৱলী ৱাইল্ড লাইফ এক্ট 1972, তাৰ আণ্ডাৰত ছেকশ্যন 50/8 অনুক্ৰমিকা 8 অনুসৰি আমি ইয়াতে এটা তদন্তৰ আমি নটিচ দিছোঁ। আমি DFOক ইনকুৱাৰী অফিচাৰ কৰি পেলাই আৰু এসপ্তাহৰ ভিতৰত গোটেইখিনি যিবিলাক আমাৰ ইয়াতে বাসিন্দাসকল আছে বা বেলেগ যিবিলাক ৰাইজ আছে, যিবিলাকে ৰেস্কিউ কৰিছে, হেল্প কৰিছে, আৰু যিবিলাক পদাধিকাৰীৰ কথা ওলাইছে, চবৰে পৰা তেওঁলোকে গোটেইখিনি ষ্টেটমেণ্ট গোটেইখিনি ল'ব, গোটেইখিনি ৰেকৰ্ডবিলাক ল'ব। তাৰপিছত তেওঁ নিজৰ এটা তদন্ত কৰি পেলাই আমাক এটা প্ৰতিবেদন দিব। আৰু সেই অনুসৰি ৱাইল্ড লাইফ প্ৰটেকশ্যন এক্টৰ ভিতৰত যিখিনি ব্যৱস্থা আছে সেইখিনি ব্যৱস্থা আমি ল'ম। আৰু ইয়াৰ লগতেও এটা কথা ক'ম যে সদায় মানুহ আৰু আমি জন্তুৰ সংঘাত বুলি কৈ আহিছোঁ। এতিয়া মানুহ আৰু পক্ষীৰ তেনেকুৱা কিছুমান অঘটন হয়। আগতে আমাৰ হাৰ্গিলাৰ ক্ষেত্ৰতো এনেকুৱা পোৱা গৈছিলে, কিন্তু ৰাইজে বহুত সহযোগ কৰাৰ কাৰণে আজি অসম এটা গোটেই বিশ্বত জনাজাত যে আমি ইয়াতে হাৰ্গিলা সংৰক্ষণ কৰিবলৈ পাইছোঁ। আৰু 90% বেছি পক্ষী অসমত আছে গোটেই পৃথিৱীতকৈ। আৰু ইয়াতে যিবিলাক পক্ষী আছে, যেনেকৈ আমি পানী কাউৰী বুলি কওঁ, লিটিল কৰ্মৰেণ্ট, ইণ্টাৰমিডিয়েট ইগ্ৰেট বা লিটিল ইগ্ৰেট, কেটেল ইগ্ৰেট, সেইবিলাক পক্ষীও আমি দেখিবলৈ পাইছোঁ। আৰু বিশেষজ্ঞসকল সেইখিনি চাব। আৰু তাৰ লগতে আৰু এইবিলাক পক্ষীবিলাকো কিন্তু আমাৰ বন্যপ্ৰাণীৰ নিয়মাৱলী হিচাপত সংৰক্ষিত পক্ষী হয়, শ্বেডিউল 4ত পৰে। ইগ্ৰেট ফেমিলি বুলি কোৱা হয়, কৰ্মৰেণ্ট ফেমিলি বুলি কোৱা হয়, সেইবিলাক শ্বেডিউল 4ত পৰে। আৰু ধৰক সাধাৰণতে তেওঁৰ এই পক্ষীবিলাকৰ যি বাসস্থান, কণী, সেইবিলাক মানে নষ্ট বা বিনষ্ট কৰিবলৈ নাপায়। কিন্তু মানুহে হয়তো আৱেগ বিশেষ কিবা এনেকুৱা কেতিয়াবা কৰিবও পাৰে, সেইটোৰ কাৰণে আমি চাম যাতে ৰাইজে সেইখিনি নকৰে। কিন্তু দুৰ্গন্ধৰ কাৰণে আচলতে বুজিছোঁ, এইটো কোৱা হৈছে কথাখিনি। এতিয়া ঘটনাটো হ'ল যে আমি এইবিলাক প্ৰাকৃতিক বস্তু, এতিয়া সেই প্ৰাকৃতিক বস্তু আমি আৰু মানুহ এই মাজত এইখিনি যিটো হৈছে সেইটো আমি কেনেকৈ নিৰ্মূল কৰিব পাৰোঁ সেইখিনি এটা আমি চিন্তা কৰিম। আৰু আজি বিশেষভাৱে এটা টকেন হিচাপত মই বন বিভাগৰ ফালৰ পৰা আমি 25,000 বাঁহৰ পুলি ৰাইজৰ কাৰণে আমি আজি আনিম। অলৰেডি ওলাইছে আৰু আজি গধূলিলৈ পাই যাব। মই DFO মহোদয়ক অনুৰোধ কৰিছোঁ যে ৰাইজে তেওঁলোকে যোনে ল'ব খোজে তেওঁলোকে লওক আৰু লগাওক। আৰু সেইটোৱে নহয়, এতিয়া বেলেগ পুলি বিচাৰে, যেনেকৈ খাখী গছৰ পুলি বিচাৰে বা নেমু টেঙাৰ
পুলি বিচাৰে আমি সেইবিলাকো দিবৰ কাৰণে প্ৰস্তুত আছোঁ আৰু আমি পঠিয়াম। মই DFO চাহাবক কৈছোঁ তেওঁ সেইখিনি মানুহৰ পৰা অলপ সেইখিনি লওক, কাৰণ মানুহেও অলপ কষ্ট কৰিছে আৰু আমিও এখোজ আগুৱাই যাব লাগিব যাতে ৰাইজে সেইখিনি অলপ আমাক সহায় কৰে সংৰক্ষণত। আৰু এনেকুৱা কিছুমান উৰা বাতৰি যদি কোনোবাই কৈছে যে পানী কাউৰী হ'লে বোলে কিবা কৰোণা হ'ব, সেইবিলাক মিছা কথা, সেইবিলাক তেনেকুৱা নহয়। আৰু ইতিমধ্যে বহুতকেইটা চৰাই পোৱালি জুভেনাইল সেইবিলাক আমাৰ বন বিভাগৰ আপোনালোকৰ সহযোগত ৰেস্কিউ হৈছে আৰু CWRC কাজিৰঙালৈ গৈছে। সেইখিনিও আমি ডাঙৰ হ'লে কিন্তু আমি এৰি দিম। আৰু সেইখিনি আজি যিখিনি আমাৰ EM চাহাবো আহিছে, মই তেখেতকো বিশেষভাৱে ধন্যবাদ দিম। মই আশা কৰোঁ যে আপোনালোকৰ চবৰে সহযোগিতাত এই যিটো যোৱাকালি পৰহি যিটো ঘটনা হ'ল, সেইটো ৰাইজ আৰু বন বিভাগ আৰু পক্ষী সংৰক্ষণৰ ক্ষেত্ৰত এটা নতুন দিগন্তৰ সূচনা কৰক। আমি একেলগে সহযোগ কৰি পেলাই আমি কেনেকৈ আগবাঢ়ি যাব পাৰোঁ সেইটো চাব লগা কথা। আৰু আপোনালোকেও মন ৰাখিব, যদি বিভাগে কিবা কাম কৰা নাই আপোনালোকে আঙুলিয়াই দিব। মই ভাবোঁ যে আমি দুয়োটাৰ আৰু আপোনালোকৰ সংবাদ মাধ্যমৰ তত্ত্বাৱধানত আমি ৰাইজকো বুজাব লাগিব কথাবিলাক, আৰু ৰাইজে ডেফিনেটলি বহুত কথাখিনি তেওঁলোকৰ অসুবিধাবিলাকৰ কথাও কৈছে, আৰু তাৰ মাজতেও আমি এটা মাজেৰে আমি বাট এটা উলিয়াই লৈ যাব লাগিব। ছাৰ, মেইনলি কথা হ'ল যে আমি দেখিছোঁ বিশেষকৈ এই বাদুলিয়ে হওক বা বান্দৰে হওক বা বান্দৰ কিছুমান এনেকুৱা আছে এটা অঞ্চল মানে দেখিছোঁ প্ৰায় সংঘাত হৈ থাকে। হয়, যেনেকৈ আমাৰ ইয়াত হাতী মানুহৰ সংঘাত, হয়, কিছু এলেকাত বান্দৰ। হয়। এতিয়া এই অঞ্চলত এনেকুৱা দুৰ্গন্ধময় পৰিৱেশ, ইয়াৰ মানুহখিনিও কিন্তু থকাৰ পৰিৱেশ কিন্তু নাই। হয়। তাৰমানে য'ত বাসস্থান তেওঁলোকৰ আচলতে তাতে নাথাকি ইয়াত আহে, বান্দৰো সেনেকৈ। এই নিৰাময়টোৰ ক্ষেত্ৰত কিন্তু চৰকাৰে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই। এইটোৰ ক্ষেত্ৰত কিবা ব্যৱস্থা গ্ৰহণ ৰ'ব, আমি বান্দৰৰ ক্ষেত্ৰত আপোনালোকৰ অসুবিধাবিলাক আচলতে আমাৰ মাননীয় বিধায়কসকল আছে, তেওঁলোকৰ ওচৰত আপোনালোকে বহুতবাৰে কৈছে, আৰু সেইখিনি কথা এছেম্বলি কমিটিবিলাকতো বহুতবাৰ ডিছকাছো হ'ল, আমাৰ বন বিভাগৰ ফালৰ পৰা ডিছকাছ হ'ল। আমি এটা পৰিকল্পনা বান্দৰৰ ক্ষেত্ৰত এটা বৈজ্ঞানিকভাৱে এটা পৰিকল্পনা লোৱাৰ সময়তে আচলতে যোৱাবাৰ কৰোণা আহিল, আমি সেইখিনি কাম কৰিব নোৱাৰিলোঁ। কাৰণ এইবিলাক চাওক, এইবিলাক সংঘাত পটককৈ নোহোৱা কৰি দিব নোৱাৰি, কিন্তু অলপ তাতে অধ্যয়ন কৰিব লাগে, অলপ কি ধৰণৰো কোনো কাকো বিনিষ্ট নোহোৱাকৈ, কাকো ধৰক বান্দৰে হওক বা পক্ষীয়ে হওক, আমি এটা বিজ্ঞানসন্মত মাধ্যমেৰেহে আমি গৈ আগবাঢ়িব লাগিব।